নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 মাৰ্চ, দিন শনিবাৰ। এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈছে অসমত উপস্থিত হৈ তেওঁ গুৱাহাটী মহানগৰীৰ পৰা কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। চাহ জনগোষ্ঠীক ভূমিপট্টা দিয়াৰ ঘোষণা কৰিছে। পকী ঘৰ লাভ কৰিব প্ৰতিগৰাকী মহিলাই। ভাৰত চৰকাৰৰ ফালৰ পৰা আহিছে নতুন অনুমোদন। পৰৱৰ্তী খবৰ, কংগ্ৰেছ বিশ্বাসঘাতক, ক্ষমা কৰিব ৰাইজে, আমি নোৱাৰিলো। অখিল গগৈ। এইবাৰ অখিল গগৈয়ে ক'লে মিত্ৰতা ভংগ কৰিছে কংগ্ৰেছক বিশ্বাসঘাতক আখ্যা দিছে অখিল গগৈয়ে। পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰি পূৰণ নকৰিলে কংগ্ৰেছে 13 মাৰ্চত ৰঙানদী দলগাঁও এৰি দিম বুলি কৈ পাবলুটি মাৰিছে। 2021ৰ দৰে 2026তো লুটি ভাগৰ কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, 9 কোটি কৃষকলৈ PM কিষাণৰ ধন আগবঢ়াইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 9.32 কোটি কৃষকৰ একাউণ্টত সোমাইছে ধন। খানাপাৰাৰ পৰা জ্যোতিষ বিষ্ণু প্ৰেক্ষাগৃহত দেহৰ মুকলি কৰিছে। PM কিষাণৰ 22 নং কিস্তিৰ ধন দিছে। অসমৰো 19 লাখ কৃষকৰ একাউণ্টত সোমাল PM কিষাণৰ 22 নং কিস্তিৰ টকা। মুঠ 18,645 কোটি টকা কৃষকৰ একাউণ্টত সোমাইছে। এইবাৰ ধুবুৰী গোৱালপাৰাক লৈ উদ্বিগ্ন হৈছে প্ৰধানমন্ত্ৰীয়ে। সন্দেহজনক লোকেৰে ভৰি পৰিছে নামনি অসম। মিয়াক লৈ অসমত উপস্থিত হৈ বৃহৎ মন্তব্য কৰিছে নৰেন্দ্ৰ মোদীয়ে। ধুবুৰী গোৱালপাৰাৰ সলনি হৈছে। সন্দেহযুক্ত লোকেৰে ভৰি পৰিছে এইবাৰ নামনি অসম উদ্ধাৰ কৰিছে বিজেপি চৰকাৰে। 2026 চনত বিজেপি চৰকাৰ গঠন কৰিব। বিজেপি চৰকাৰে বাংলাদেশী বিতৰণ কৰিছে। মিয়াক লৈ অসমত উপস্থিত হৈ বৃহৎ মন্তব্য প্ৰধানমন্ত্ৰীৰ। এক শিহৰণকাৰী ধুমুহাৰ দৃশ্য দেখি আপোনাৰ বুকু কঁপি উঠিব। ৰাজ্যত যিহেতু ধুমুহা লৈছে অথবা বতৰে কালৰূপ ধাৰণ কৰিছে। প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি অসমৰ চাৰিওকোণে। নলবাৰীক মোকালমোৱাত ভয়াৱহ শিল বৰষুণ দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড ধুমুহাই উৰুৱাই নিছে ঘৰ দুৱাৰ। প্ৰচণ্ড ধুমুহাত 200 পৰা 300 মিটাৰ পৰ্যন্ত উৰুৱাই নিলে গড়ৰ টিনপাত। অট্টালিকাৰ ওপৰত থকা হৰ্ডিং উৰুৱাই নিছে এইবাৰ ধুমুহাই। পৰৱৰ্তী খবৰ, মিত্ৰতা ভংগ হোৱা নাই কংগ্ৰেছ ৰাইজৰ দলৰ। এইবাৰ মিত্ৰতাক লৈ গৌৰৱ গগৈয়ে কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। 95% অধিক আসনৰ বাবে কৰিছে। শনিবাৰে প্ৰকাশ কৰিব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। 1-2 খোজ পিছুৱাই গ'লে কিয় মিত্ৰতা লাগে বুলি এই মন্তব্য। দিল্লীত অনুষ্ঠিত CECৰ বৈঠকৰ অন্তত এই মন্তব্য কৰিছে গৌৰৱে। ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভতো গৌৰৱ গগৈয়ে কৰিলে মন্তব্য। এবাৰ বিজেপিক ভোট দিবলৈ হ'লে 3টা চৰ্ত মানিব লাগিব মিয়া মুছলমান লোকসকলে। 3টা চৰ্ত মানি চলিব লাগিব মিয়া মুছলমান লোকসকলে, তেতিয়া ভোট দিব পাৰিব। অসমৰ ভূমি বেদখল কৰা মিয়াৰ ভোট নালাগে বিজেপিক। যিসকলে অসমৰ মাটি বেদখল কৰিছে তেওঁলোকৰ ভোট নালাগে বিজেপিক। আৰু যিহঁতে লেণ্ড জেহাদ কৰিছে তেওঁলোকৰ ভোট নালাগে। ডাঙৰ ঘোষণা কৰিছে এইবাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। নিৰ্লজ্জ নাবালিকাৰ সৈতে কুকাণ্ড কৰিছে এইবাৰ 65 বছৰীয়া এগৰাকী বৃদ্ধই। ৰাজ্যত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। 65 বছৰীয়া এজন বৃদ্ধই এজন কিশোৰীৰ সৈতে কৰিছে এক দৰ্শন কাণ্ড। দৰ্শনৰ চেষ্টা চলাইছিল লম্পটগৰাকীয়ে। হঠাৎ উত্তপ্ত হৈ পৰিছে নলবাৰী, কিয়নো নলবাৰীত এটা পেট্ৰল পাম্পত 2 যুৱকৰ মৃত্যু হৈছে। আৰু এই মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে নলবাৰীত। শ্বৰ্ট চাৰ্কিট হৈ 2 গৰাকী লোকৰ মৃত্যু হৈছে। চামচাৰ চিচম ছাৰ্ভিচ ষ্টেচনৰ তেল ডিপুত এই ঘটনা সংঘটিত হৈছে। সৃষ্ট হৈছে। মৃত যুৱক দুজন হেমংগ তালুকদাৰ আছিল। পৰৱৰ্তী খবৰ, মোবাইল ডাটাৰ ওপৰত নতুন টেক্স লগাব চৰকাৰে। 1 GB ডাটাত 1 টকাকৈ টেক্স লগোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে দূৰসংযোগ বিভাগক এই প্ৰস্তাৱ জনাইছে। 2026 ছেপ্টেম্বৰৰ ভিতৰত পৰিকল্পনা দাখিল কৰিবলৈ কোৱা হৈছে। বৰ্তমান গ্ৰাহকৰ পৰা মোবাইল ৰিচাৰ্জত 18% GST লৈ আছে চৰকাৰে।